নমস্কাৰ সকলোকে লেটছ এপ্ৰ'চ ফাউণ্ডেশ্যনলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 10ৰ হিষ্ট্ৰীৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্টটোৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা কৰিম আৰু হিষ্ট্ৰী পঢ়াৰ আগত আজি এই চেপ্টাৰটো পঢ়াৰ আগত মই তোমালোকক কথাটো কৈ দিওঁ যে হিষ্ট্ৰী বুলি কেৱল দুটামান চন কেইটামান ঘটনা তেনেকৈ ভাবি নথবা যে কেইটামান বহুত বেছি চাগে চন আমি পঢ়িব লাগিব হিষ্ট্ৰী তেনেকুৱা ধৰণৰ কোনো কথা নাই যিটো চেপ্টাৰে যিটো কথা ডিমাণ্ড কৰিছে যিটো কথা হৈ গৈছে পাষ্টত বা অতীতত সেইখিনি কথা বুজিবলৈ চেষ্টা কৰা আৰু ফিল কৰা বস্তুটো ফিল কৰা যে কেনেকুৱা ধৰণৰ কি ঘটনানো সংঘটিত হৈ গৈছে বা কেনেকুৱা ধৰণৰ ফিল দিব বিচাৰিছে চেপ্টাৰটোৱে এতিয়া বংগ বিভাজন বুলি কওঁতে চিম্পুলকৈ ভাবা এতিয়া ইয়াত ফাৰ্ষ্ট শব্দটোৱে আছে বংগ এতিয়া বংগখন আমি বিভাজন ৰেখাডাল আমি গম পাইছোঁ যে এইডাল হ'ল বংগখনৰ বিভাজন ৰেখাডাল অ'কে এতিয়া তাহানিৰ যুগত মানে যেতিয়া এই বংগ বিভাজনখনৰ কথা আমি পাতি আছোঁ বা 1905 চন বা সেই 20 শতিকা বা 19 শতিকাৰ যি বংগখনৰ কথা পাতি আছোঁ আমি তেতিয়া কি হয় জানানে বংগখনত কেৱল আজিৰ যি আমি বহুতে বংগ বুলি ক'লে আজিকালি বাংলাদেশ বুলি ভাবে বাট বংগ বুলি ক'লে অকল বাংলাদেশখন নাই মানে আমি যদি বংগ বুলি ভাবোঁ ন তাত বহুতখিনি জেগা সোমাই আছে মই যদি ৰাফলি তোমালোকক কওঁ তাত আজিৰ দিনৰ বাংলাদেশখনো সোমাই থাকিব পাৰে অ'কে তাত সোমাই আছিলে বাংলাদেশখন তাৰপাছত যিখন ৱেষ্ট বেংগল আছে আজিকালি ৱেষ্ট বেংগলখন সোমাই আছিলে আৰু কি আছিলে আছাম আছিলে আছামৰ পাৰ্ট এটা আছিলে বা বিহাৰ আছিলে এইটোতো তোমালোকে চেপ্টাৰটোত পাবাই বিহাৰ বা তোমালোকে পাই চাই চাগে বিহাৰ আছিলে আৰু কি আছিলে উৰিষ্যা আছিলে চ' এনেকুৱা ধৰণৰ কথাখিনি উৰিষ্যা আছিলে তাৰ পৰা তোমাৰ চম পাৰ্ট অফ ঝাৰখণ্ড আছিলে ঝাৰখণ্ড এই ঝাৰখণ্ডো আছিলে গতিকে এই গোটেইখিনি ঠাই মিলি পেলাই তেতিয়াৰ বংগখন হৈছিল সেইখনকহে আমি বিশাল বংগ প্ৰদেশ বুলি যে কৈ আছোঁ কেৱল আজিৰ দিনৰ কিন্তু বাংলাদেশখন নহয় তোমালোকে বংগ বুলি ক'লে মনত ৰাখিব লাগিব যে এই ঠাইখিনি তেতিয়া সোমাই আছিলে সেই বংগদেশতে অ'কে এতিয়া আমি বংগ বিভাজন বুলি কৈছে চোৱা ঠাই টুকুৰা কেতিয়া বিভাজন হ'ব বা বিভাজিত যেতিয়া হৈ যাব এতিয়া চিন্তা কৰা তুমি যিখন গাঁৱত বাস কৰি আছা সেই গাঁওখন যদি কোনোবাই আহি ভাগ কৰি দিয়ে তোমাৰ কাষৰ চুবুৰীয়াজনো ইফালৰ দেশখনৰ হৈ যাব পাৰে বা প্ৰদেশখনৰ হৈ যাব পাৰে তেতিয়া কি হয় মানে একতাৰ যিটো সংঘাত হয় সেই কথাটো বুজিবলৈ চেষ্টা কৰা যে কালিলৈকে ওচৰ চুবুৰীয়া বুলি নিজৰ প্ৰদেশৰ বুলি মাতি থকা মানুহজনক যেতিয়া বেলেগে আহি ভাগ কৰি দিব মানে কি আমাৰ একতা ভাঙিবলৈ চেষ্টা কৰিছে আৰু একতা ভাঙিবলৈ চেষ্টা কৰা প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ এটা মানে অমানৱীয় কথা সেইটো তোমালোকে ভাবিবলৈ চেষ্টা কৰা এতিয়া চোৱা তেতিয়াৰ বংগখন প্ৰায় এনেকুৱা ধৰণৰ দেখি আৰু কোনখিনিত স্প্লিট হৈছিলে বংগখন এইখিনিত মই তোমালোকক কৈছোঁ এইখিনিতে স্প্লিট হৈছিলে আৰু এইটো কথা গম পোৱা যে তেতিয়া তোমালোকৰ পূৰ্বৰ মানে পূব যিটো আছিলে তাক ইষ্টাৰ্ণ বেংগল বুলি কোৱা হৈছিলে আৰু যিখিনি পশ্চিমৰ আছিলে সেইখিনিক অকল বেংগল বুলি কোৱা হৈছিলে অ'কে এতিয়া আৰু সেয়াই তুমি অসমখন মাজতে আঁতৰি গ'ল বা যিখন বংগ বুলি কওঁ আমি সেইখনত কি হ'ল এতিয়া ৱেষ্ট বেংগল আৰু যিখন বাংলাদেশ আছে সেইখনেই হয় বাট তেতিয়া কি আছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আছাম কৰি দিলে আৰু এখন হ'ল বেংগল এখন বংগ প্ৰদেশ বুলিয়ে বৰ্তাই ৰাখিলে আনখন কি পূৰ্ব বংগ আৰু অসম বুলি ক'লে হয়নে এতিয়া আমি ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ চোৱা ইয়াত প্ৰস্তাৱনাত দিছে এটা যুগান্তকাৰী ঘটনা এতিয়া যুগান্তকাৰী ঘটনা কি বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জন লৰ্ড কাৰ্জনৰ নাম শুনিছা লৰ্ড কাৰ্জনৰ শাসনকালত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা এতিয়া যুগান্তকাৰী ঘটনা বুলি কৈছে আৰু লৰ্ড কাৰ্জন বা ভাইচৰয় এই ভাইচৰয় শব্দটো তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা মই এইখিনিতে কৈ দিওঁ যে 1858ৰ আগলৈকে ভাইচৰয় নামৰ কোনো পদবী নাছিল তোমালোকে গম পোৱা 1858ত কি আহিলে ভাৰত চৰকাৰ আইন আহিছিলে চ' ভাৰত চৰকাৰ আইন যেতিয়াৰ পৰা আহিলে তেতিয়াৰ পৰা সেই ভাইচৰয় পদটো আহিবলৈ ল'লে হয়নে ভাৰত চৰকাৰ আইন মানে একেবাৰে চিম্পুল এখন আইন আছিলে তোমালোকে বুজিব পাৰা যে তেতিয়া কোম্পানীৰ পৰা গোটেই ক্ষমতাটো একদম ইংলেণ্ডৰ ৰাণীৰ হাতলৈ গুচি গৈছিলে তেনেকুৱা ধৰণৰ কথা গতিকে ভাইচৰয় কোনজন আছিলে কাৰ্জন আছিলে গতিকে ফাৰ্ষ্ট ভাইচৰয় আমি জানো লৰ্ড কেনিং বুলি এতিয়া তলৰখিনি চোৱা বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰাৰ সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল চিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব এতিয়া চোৱা বিশাল বংগ প্ৰদেশখনক এই বিশাল বংগ প্ৰদেশখনক দুভাগ কৰা এই প্ৰক্ৰিয়াটোৱে কি কৰিছিলে মানুহৰ মাজত এটা জনসংগ্ৰামৰ সূচনা কৰিছিল বুলি কৈছে আৰু লগতে কি কৈছে যে চিপাহী বিদ্ৰোহৰ পাছতে এইটো দ্বিতীয়টো উল্লেখনীয় ঘটনা মানে চিপাহী বিদ্ৰোহেও মই তোমালোকক অলপ পাছতে আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ কি কথা আছিলে ইয়াত অকণমান লাগিব আমাৰ কথাটো কিন্তু চিপাহী বিদ্ৰোহে যিমান নহওক মানে ব্ৰিটিছ ৰাজতন্ত্ৰটোক মানে
মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক মেইনলি মানে ভয়াৱহ কৰি তুলিছিল তেওঁলোকে অকণমান ভয় খাইছিল যে ইণ্ডিয়া মানে ভাৰতীয় মানুহখিনিৰ হাততো কিন্তু বিদ্ৰোহ কৰিব পৰা এটা ক্ষমতা আছে বা তেওঁলোকেও বিদ্ৰোহ কৰিব পাৰে 1857 বাট সেইটো কেনেকুৱা ধৰণৰ বিদ্ৰোহ তাৰ বেকগ্ৰাউণ্ডটো অকণমান বেলেগ 1857ৰ বিদ্ৰোহ বাট তথাপিও ভয় খাইছিল বাবে মে বি 1858ত সেই ভাৰত চৰকাৰ আইনখন আনিলে চ' তাৰ পাছতে আকৌ ছেকেণ্ড টাইম ভয় কেতিয়া খালে এই 1905ৰ যিটো বংগ বিভাজনক কেন্দ্ৰ কৰি যিটো স্বদেশী আন্দোলন আমাৰ হ'ব তেতিয়া আকৌ পুনৰ ভয় খালে যে এইটো মানে কি হৈ আছে আমাৰ লগত বুজিছা তেনেকুৱা ধৰণৰ কথা এতিয়া এইকণটো বুজি পালা এতিয়া তাৰপিছত চোৱা 19বিংশ শতিকাৰ শেষৰ পিনে 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল বংগবাসীৰ এই জাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈ কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল এতিয়া ইয়াত তোমালোকে এটা শব্দ পাবা জাতীয় জাগৰণ তোমালোকে এটা শব্দটো শুনিছা জাতীয়তাবাদৰ উন্মেষণ এইটো ক্লাছ 9ত মই পুনৰবাৰ কৈছো ক্লাছ 9ৰ হিষ্ট্ৰী এইবোৰ শব্দ আছে গতিকে তাৰ পৰাই মই লিংক কৰি আছো চোৱা এতিয়া জাতীয় জাগৰণ শব্দটো জনাৰ আগত মই জাতীয়তাবাদ কি কৈ লওঁ এতিয়া জাতীয়তাবাদ কি পঢ়িছা জাতীয়তাবাদ হৈছে এটা বিশেষ ভৌগোলিক পৰিসীমাৰ ভিতৰত বসবাস কৰা জনগণৰ মাজত গঢ়ি উঠা এক গভীৰ কি একতা দেশপ্ৰেম সামূহিক চেতনা যেতিয়া এটা নিৰ্দিষ্ট অঞ্চলৰ মানুহৰ মাজত ভাষা সংস্কৃতি বুৰঞ্জী ধৰ্ম বা একে ৰাজনৈতিক আদৰ্শৰ ভিত্তিত আমি সকলোৱে এক ডেট ইজ দ্য মেইন পইণ্ট আমি সকলোৱে এক এই ভাৱধাৰাৰ সৃষ্টি হয় তাকে জাতীয়তাবাদ বোলা হয় সহজ ভাষাত ক'বলৈ গ'লে কি নিজৰ দেশ বা জাতিক লৈ গৌৰৱ কৰা আৰু ইয়াৰ উন্নতি তথা সুৰক্ষাৰ বাবে উৎসৰ্গিত হোৱাৰ যি মানসিকতা সেয়াই হ'ল জাতীয়বাদ এইটো মানে কি জাতীয়তাবাদটো এটা কি বুলি ক'ম ফাইনেল ষ্টেজ মানে এইটোত তুমি এইটো ক'ব নালাগে মানে যে আমাৰ ষ্টাৰ্ট হৈছেহে এনেকুৱা ভাৱবোৰ আমাৰ জাগিছেহে এইটো কোৱা নাই মানে সেই ভাৱবোৰে ধৰা ভাষা সংস্কৃতিৰ প্ৰতি আমি সকলোৱে এক বা একতা দেশপ্ৰেম সামূহিক চেতনা বা গৌৰৱ কৰা উন্নতি বা সেই উৎসৰ্গিত হোৱাৰ মানসিকতা এইখিনি এইটো এটা চূড়ান্ত পৰ্যায়ত পাই যায়হি যেতিয়া জাতীয়তাবাদ বুলি কওঁ মানে এইখিনি বস্তু প্ৰতিজন যাৰ জাতীয়তাবাদৰ মানে উন্মেষ ঘটিছে যিটো ঠাইত জাতীয়তাবাদৰ উন্মেষ ঘটিছে সেই মানুহখিনিৰ দেহত বা মন মগজুত এই কথাখিনিয়ে একদম ঠাই পাই যায় কিন্তু এই কথাখিনিয়ে জাতীয়তাবাদৰ কথাখিনি ঠাই পাবলৈ যেতিয়া মানুহে আৰম্ভ কৰে মানে যিটো ফাৰ্ষ্ট ষ্টেজ হয় ন যিটো ফাৰ্ষ্ট ষ্টেজ হয় যে মানুহে শিকিব যে আমি হয় বাৰু এনেকুৱা আমি সকলোৱে এক হৈ থাকিব লাগে দেশপ্ৰেম আমাৰ জাগ্ৰত কৰিব লাগে বা সামূহিক চেতনা এটা থাকিব লাগে ফাৰ্ষ্ট যেতিয়া থাকিব লাগে বুলি ভাবিব বা তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব যিটো ফাৰ্ষ্ট ষ্টেজ হ'ব সেইটো হৈছে জাতীয় জাগৰণ আৰু যিটো লাষ্ট ষ্টেজ বা ফাইনেল ষ্টেজ হয় মানে জাতীয় জাগৰণটো এটা ফাৰ্ষ্ট ষ্টেজ মই ক'লো নাই এই জাতীয় জাগৰণটো এটা ফাৰ্ষ্ট ষ্টেজ আৰু জাতীয় জাগৰণটোৱে যেতিয়া ফাইনেল ষ্টেজ পায় তাকে জাতীয়তাবাদ বুলি কোৱা এতিয়া কি হয় আৰু ব্ৰিটিছে গম পালে যে সামূহিক চেতনা এটা কিন্তু জাগি উঠিছে বা সাৰ পাই উঠিছে মানুহখিনি মানে লুপ এটাত ফচি গৈছিল কিন্তু মানে সাৰ পাই উঠিছে যে মানে এইটো চেতনা এটা আমাৰ জাগ্ৰত হৈছে এনেকুৱা ধৰণৰ সাৰ পাই উঠিছে গতিকে ব্ৰিটিছে তেতিয়া ভয় কৰিছে এইটো কি হৈছে মানে ইমানখিনি একতাৰে যদি মানুহখিনি থাকে আমাৰ এই আকৌ 1857তকৈ কিবা এটা ভয়ানক হৈ যাব পাৰে গতিকে কি কৰিলে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি ভাগ কৰি দিলে সেইটোৱে আৰু ডিভাইড এণ্ড ৰুল বিভাজন আৰু শাসন নীতি ইংৰাজৰ গম পোৱাই তেওঁলোকে যেতিয়া একতাটো দেখে ভাঙিবলৈ চেষ্টা কৰে আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিমবংগ নামেৰে আনখন বংগপ্ৰদেশ বৰ্তাই ৰাখিল গতিকে সেইটোৱে ফাৰ্ষ্ট যিটো কথা কোৱা হৈছে ইয়াত বেকগ্ৰাউণ্ডটোৰ কথাই কোৱা হৈছে প্ৰস্তাৱনা যিহেতু এইটো এইখিনি কথাই কৈ থকা হৈছে অ'কে এতিয়া আমি তাৰ পাছৰখিনি কথা চাম তাৰ আগত আমি এটা কথা বুজি পাব লাগিব যে এই চেপ্টাৰটোত আমি এইখিনি যে কথা পাতিছোঁ বা আমি বংগ বিভাজনৰ কথা পাতিছোঁ এইটো এটা চিম্পল তোমালোকে বুজিব পাৰিবা আমি এইখিনি কথা পাতিছোঁ এতিয়া এটা কথা আহি গ'ল চোৱা এতিয়া এটা কথা মন ভালকৈ দিব লাগিব সেইটো কথা হ'ল যে ইয়াত কৈছে যে প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় আন্দোলন এই প্ৰথমটো এই শব্দটো কিন্তু মনত ৰখা ভাল দেই তোমালোকক পিছলৈও লাগিব প্ৰথম বুলি কিয় ক'লে তাৰ আগততো 1857ত চিপাহী বিদ্ৰোহ হৈ গৈছে হয়নে কিন্তু প্ৰথম বুলি কিয় ক'লে সেইটো এটা ডাঙৰ কথা এতিয়া প্ৰথম বুলি কিয় ক'লে চাবা দেই 1857ত তোমালোকৰ মানে চিপাহী বিদ্ৰোহ হৈ গৈছে হয়নে 1857 কি হৈছে চিপাহী বিদ্ৰোহ হৈ গৈছে চিপাহী বিদ্ৰোহ হৈ গৈছে বাট চিপাহী বিদ্ৰোহৰ কথাটো তোমালোকে যদি চোৱা তোমালোকৰ থাৰ্ড চেপ্টাৰটোতো আছে বা তোমালোকে আগতেও পাইছা এইখিনি কথা
একদম সিম্পলকে কওঁ যদি সৰ্বভাৰতীয় পৰ্যায়ত যিখিনি চিপাহী বিদ্ৰোহৰ কাম কাজ হৈছিল কাৰ্যসূচীখিনি হৈছিল তাত তোমালোকে দেখিবা যে দিল্লীত এটা গোষ্ঠীয়ে কৰিছে বা এটা গোট হৈ পেলাই কৰিছে দিল্লীত কিয় কৰিছে সেই মোগল বাদশ্বাহ দ্বিতীয় বাহাদুৰ শ্বাহক আকৌ পুনৰ মোগল মানে সেই ৰাজ্যভাৰ দিবলৈ কৰিছে বা অসমতে চোৱা অসমত মানে ব্ৰিটিছৰ বিৰুদ্ধে বা সিমানখিনি জাগৰণ এইটো বাবে হোৱা নাছিল যে ব্ৰিটিছ যাব লাগে বা কিয় ব্ৰিটিছ যাব লাগে বা আমাক এৰি দিব লাগে আমি কাৰোবাৰ অধীন হৈ আছো সেইখিনি ইমান কথা নাছিলে মানে তেতিয়া এটা কথাই আছিলে যে কি সেই আগৰ মানে যিখিনি মানুহে বিদ্ৰোহ কৰিছে সেইখিনি মানুহৰ মেইন মটিভটো আছিলে এটা অসমৰ মণিৰাম দেৱানৰ মটিভটো এনেকুৱা নাছিলে যে ব্ৰিটিছক আমি খেদি পঠিয়াব লাগে আমি অধীন হৈ আছো এইটো কথা নাই মানে তেওঁলোকৰ মূল কথাটো হ'ল যে কি মণিৰাম দেৱানৰ ব্ৰিটিছক খেদি আমি কি কৰিম পুনৰ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিম মানে নিজ নিজ স্বাৰ্থৰ বাবে সকলোৱে বেলেগ বেলেগ ধৰণে কৰিছিল দিল্লীত সেই মোগল বাদশ্বাহৰ কাৰণে কৰিছিল অসমত আহোমৰ কাৰণে কৰিছিল এটা মটিভ নাছিল মানে এটা লক্ষ্য নাছিল তেওঁলোকে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে কৰিছিল গতিকে এইটো সৰ্বভাৰতীয় হ'ল জানো মানে চিপাহী বিদ্ৰোহ বিফল হোৱাৰ মেইন কাৰণটোৱে সেইটো যে তাত চেন্ট্ৰেল কোনো অৰ্গেনাইজেশ্যন নাছিলে বা তেনেকে মানে কেন্দ্ৰীয়ভাৱে গোটেই একগোট হৈ মানুহখিনিয়ে সৰ্বভাৰতীয় পৰ্যায়ত কৰা নাছিল কোনোবা এটা জেগাত নিস্বাৰ্থৰ বাবে কৰিছে আন এটা জেগাত নিস্বাৰ্থৰ বাবে কৰিছে গতিকে যিটো আন্দোলনত সকলোৱে এক লক্ষ্যৰে ব্ৰিটিছক খেদি পঠাবৰ বাবে গোটেই ভাৰতখনত এটা আন্দোলন সৃষ্টি হৈছিল মূলতঃ সেইটো কিন্তু বংগভংগ বিৰোধী আন্দোলন চিপাহী বিদ্ৰোহ নহয় গতিকে এইখিনিয়ে কথা এতিয়া আমি বংগভংগৰ পটভূমিটো পঢ়িম ওকে বংগভংগৰ পটভূমি পঢ়োতে এইটো বেকগ্ৰাউণ্ড পটভূমি মানে তোমালোকে জানা যে এইটো বেকগ্ৰাউণ্ড মানে বংগ বিভাজন হ'ব তাৰ আগতনো কি ঘটি আছিল সেইখিনি কথা এতিয়া এটা কথা চোৱা মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিটা অঞ্চল বংগ বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল ওকে এতিয়া চোৱা ইয়াত কি কৈছে এলাহাবাদ সন্ধিৰ কথা কৈছে এলাহাবাদ চুক্তি বা এলাহাবাদ সন্ধি বুলি কওঁ কাৰ মাজত হৈছিল শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এইখিনিতে এটা কথা তোমালোকে জনা উচিত যে ব্ৰিটিছ ৰাজ আমাৰ অফিচিয়েলি কেতিয়া ষ্টাৰ্ট হৈছে ইণ্ডিয়াত 1757ৰ পৰা তোমালোকে সেইটো জানা আৰু এটা কথা জানানে তোমালোকে যে 1765ত এইটো তোমালোকক কোৱাই হৈছে যে এলাহাবাদ চুক্তি ওকে এলাহাবাদ চুক্তি এতিয়া তাত কথা এটা তোমালোকে জানি থোৱা ভাল যে ব্ৰিটিছ ৰাজ ষ্টাৰ্টে হৈছে ব্ৰিটিছৰ প্ৰশাসনিক বা ৰাজ্যভাৰ ষ্টাৰ্টে হৈছে শাসন ষ্টাৰ্টে হৈছে বংগৰ পৰা ওকে কিন্তু 1764ত কি হ'ল এইটো কথা মনত ৰাখিবা 1764 ওকে 1764 অক্টোবৰত হৈছিল অক্টোবৰত তেতিয়া কি হৈছিল বাক্সাৰৰ যুদ্ধ হৈছিল বেটেল অফ বাক্সাৰ বুলি কয় তোমালোকক মই এইটো ৰেফাৰেন্সৰ কাৰণে কৈ দিছো এইটো কথা জনা উচিত ওকে এইটো স্কিপ কৰি নাযাবা বেটেল অফ বাক্সাৰ হৈছিল কাৰ মাজত হৈছিল সিম্পল তেতিয়াতো জানা যে বিভিন্ন ঠাইৰ নবাব আছিল নবাব বুলি কয় এটা পদবী আছিল নবাব মানে মুখিয়া টাইপ আৰু এটা ঠাইৰ আৰু নবাব বিভিন্ন ঠাইৰ আছিলে মই যদি মেইনকে কওঁ তোমালোকৰ নবাব আছিল বংগৰ নবাব হওক বা অৱধ মানে লক্ষ্ণৌৰ নবাব হওক সেইখিনি জেগাৰ নবাব আছিল আৰু আছিল কোন মোগল ৰাজ হয়নে মোগল ৰাজ কোন আছিল মোগল ৰজা কোন আছিল শ্বাহ আলম ইয়াত কৈছে নহয় এই মানুহজন যে শ্বাহ আলম এই মানুহজন এই 1764ত এফালে আছিল মানে দুটা গোষ্ঠী হ'ব লাগিব ন দুটা গোষ্ঠী হলেহে যুদ্ধ হ'ব চ শ্বাহ আলম এফালে আছিল বা নবাব এইখিনি হৈছে এটা গ্ৰুপ ওকে এই গোটেইখিনি হৈছে এটা গ্ৰুপ কাৰ লগত যুঁজ কৰিছিল ভাৰ্চেছ কাৰ লগত যুঁজ কৰিছিল ব্ৰিটিছ এইটো অবভিয়াছলি ব্ৰিটিছেই হ'ব আৰু এইটো ব্ৰিটিছৰ এজন মানুহ আছিলে মেইনলি হেক্টৰ মনৰো বুলি বাট এইটোৱে ভাবা যে নবাব আছিল আমাৰ ভাৰতৰ বিভিন্ন ঠাইৰ মেইনলি বংগ আৰু অৱধৰ আৰু মোগল ৰজা শ্বাহ আলম এইখিনি এটা গোট আছিল আৰু কাৰ লগত যুদ্ধ কৰিছিল ব্ৰিটিছৰ লগত এই 1764 কথাটো কেনেকে লিংক হ'ব চাবা এতিয়া এই 1764ৰ যিখন যুদ্ধ আছিল 1764ৰ যুদ্ধত কোন উইনাৰ হ'ল ব্ৰিটিছ চ' ব্ৰিটিছ উইনাৰ হৈ যোৱাৰ লগে লগে ব্ৰিটিছে কি ক'লে যে ব্ৰিটিছে 1765ত কি কৰিলে এই শ্বাহ আলমৰ লগত ব্ৰিটিছে এখন চুক্তি চাইন কৰিলে আৰু চুক্তিখন চাইন ব্ৰিটিছৰ ফালৰ পৰা কোনে কৰিলে এইটো গম পোৱাই আৰু ৰবাৰ্ট ক্লাইভে কৰিলে চ' ৰবাৰ্ট ক্লাইভে শ্বাহ আলমৰ লগত অৰ্থাৎ যিটো হৰা পাৰ্টি তাৰ সিহঁতৰ লগত চুক্তি কৰিলে চুক্তিত কি ক'লে চুক্তিত একদম চিম্পলকে এটা কথা ক'লে সেইটো হৈছে দিৱানী ৰাইটছ এইটো তোমালোকে ইংলিছ টাৰ্মটো মনত ৰাখা এইটো অসমীয়াত এনেকৈ কয় দিৱানী ৰাইটছ মেইনলি কি টেক্স কালেকশ্যন ৰাজহ যিটো আমাৰ সংগ্ৰহ হ'ব সেই সংগ্ৰহটো
আগতে আছিলে ভাৰতবাসীৰ ওচৰত মেইনলি যদি ক'ব খোজা সেই 1765ৰ পৰা এলাহাবাদ সন্ধিৰ পৰা কাৰ ওচৰলৈ গুচি গ'ল ব্ৰিটিছৰ ওচৰলৈ গুচি গ'ল টেক্স কালেকশ্যনৰ অধিকাৰটো চ' টেক্স কালেকশ্যনৰ অধিকাৰটো যোৱাৰ লগে লগে কি হ'ল তোমালোকে ভালকে ভাবা কথাটো যে ব্ৰিটিছ এটা বিদেশী জাতি সিহঁতি মানে তেওঁলোকে বংগলৈ আহিছে বা ভাৰতবৰ্ষলৈ আহিছে তাৰ ৰাজ কৰিছে ভাৰতবাসীক বা ভাৰতবৰ্ষৰ মানুহক হৰুৱাই পেলাই কি কৰিছে নিজে ভাৰতবাসীৰ লগত এখন চুক্তি চাইন কৰি লৈছে বা সন্ধি চাইন কৰি লৈছে এলাহাবাদ সন্ধি আৰু এতিয়া কি কৰিব ভাৰতৰ মানুহখিনিৰ পৰা ভাৰতত থাকি তেওঁলোকে টেক্স কালেকশ্যন কৰিব ৰাজহ সংগ্ৰহ কৰিব মানে কথাটো কি হ'ল ভাৰতবাসীৰ টকাৰে তেওঁলোকে চলি থাকিব পাৰিব ইংলেণ্ডৰ পৰা বেলেগ টকা অনাৰ কোনো ধৰণৰ প্ৰয়োজন নাই এই ব্ৰিটিছ যে এনেকুৱা এটা জাতি সেইটো কাৰণে যে বেলেগৰ পৰা যে লৈ বা শুহি পেলাই যে গোটেইখিনি বস্তু যে লৈ ল'লে সেইটো কাৰণে আচলতে বহুত হিষ্ট্ৰিয়ানে এনেকেই মানে নিগেটিভলি ক্ৰিটিচাইজ কৰে যে ব্ৰিটিছে মানে থৈ গ'ল কি সেইটো এটা কথা এতিয়া মানে কি হ'ল টেক্স কালেকশ্যন ৰাইটটো পাই গ'ল ক'ৰ পাই গ'ল সেইটো কথা মনত ৰাখিবা বংগ বিহাৰ আৰু উৰিষ্যাৰ টেক্স কালেকশ্যন ৰাইটটো পাই গ'ল এইখিনিতে মই কওঁতে দুৰ্ভিক্ষ মানে একদম খাবলৈ ভিক্ষা কৰিলেও খাবলৈ নোপোৱা মানে এনেকুৱা ধৰণৰ আটক হৈ যায় মানে বস্তু বুজি পাইছানে সিমানখিনি মানে অভাৱ ভাৰতবাসীয়ে তেতিয়া ভুগিছিল এই 1765 অনৱাৰ্ডছ মানে 1765ৰ পাছত আৰু ভুগিছিল মানে ব্ৰিটিছে ইমানেই টেক্স কালেকশ্যন কৰিবলৈ ল'লে নিজৰ লাভ হ'ব লাগিব ন গতিকে ইমানেই টেক্স কালেকশ্যন কৰিবলৈ ল'লে গোটেইখিনি মানে টেক্স কালেকশ্যন কৰি এটা সময়ত 1770 চন মানত বংগ আৰু এই চাৰিওকাষৰ অঞ্চলটোত মানে এনেকুৱাকে দুৰ্ভিক্ষ হ'ল যে মানুহৰ হাড় চাল ওলাই গ'লগৈ এনেকুৱা ধৰণৰ হ'ল গতিকে এই কথাটো মনত ৰখা উচিত যে এলাহাবাদ সন্ধিটো আমাক কিয় ইয়াত পঢ়িবলৈ দিছে বা গোটেই বেকগ্ৰাউণ্ডটোত এই কথাটো কিয় আছে এতিয়া আমি নেক্সট কথাটোলৈ যাওঁ সাম্ৰাজ্যবাদৰ তিনিটা ঘাই শাসন কেন্দ্ৰ এইটো এটা চিম্পল কথা দিছে ৰবাৰ্ট ক্লাইভৰ আৰু লৰ্ড ডেলহাউচিৰ সময়লৈকে ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউচিৰ সময়লৈকে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পাছত কলিকতা বোম্বাই আৰু মাদ্ৰাছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কি হৈছিলে তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল মানে কি চোৱা চিম্পলকে ক'বলৈ গ'লে এই তিনিটা ঠাই কলিকতা বোম্বাই আৰু মাদ্ৰাছ এই তিনিটা চোৱা এটা জেগাৰ পৰাতো গোটেই ভাৰতবৰ্ষখন শাসন কৰাটো পচিবল নহয় গতিকে কি কৰিছিলে মানে তেতিয়া যে ইংলেণ্ডক মানে এই ভাৰতবৰ্ষত এই তিনিটা অঞ্চলৰ পৰা শাসন কৰিব ভাৰতবৰ্ষৰ মানুহখিনিক অ'কে ব্ৰিটিছে চ' এইকেইটা ঠাইত ব্ৰিটিছসকল থাকিব বা ইয়াৰ পৰা ৰিপৰ্টখিনি গ'লে যাব এই তিনি জেগাৰ পৰা ৰিপৰ্টখিনি যাব ব্ৰিটিছৰ মানে ইংলেণ্ডলৈ যাব বা ব্ৰিটেইনলৈ যাব অ'কে ব্ৰিটেইনলৈ যাব এই তিনি জেগাৰ পৰা ইনফৰমেশ্যন যাব ব্ৰিটেইনলৈ এই কথাটো কিয় কৈছে চোৱা আৰু এই প্ৰেচিডেণ্ট বিষয়বাব দিয়া হৈছিল প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকী এই এতিয়া তিনিটা শাসন কেন্দ্ৰ দেখিছা নহয় কলিকতা বোম্বাই মাদ্ৰাছ ইয়াৰ ওপৰত এজন কি আছিলে প্ৰেচিডেণ্ট আছিলে প্ৰত্যেকটো ঠাইৰে বা শাসন কেন্দ্ৰৰ প্ৰেচিডেণ্ট আছিলে গতিকে তিনিজন প্ৰেচিডেণ্ট আছিলে তিনিটা ঠাইৰ আৰু প্ৰেচিডেণ্টৰ তলত যিটো শাসন যন্ত্ৰ মানে আৰু মানুহ আছিলে আৰু সেইখিনি কি বুলি কোৱা হৈছিলে প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিলে ইয়াত এইটোৱে কৈছে এইটো চিম্পল বাট এই কথাটো মই তোমালোকক আগতীয়াকৈ কিয় কৈ লৈছোঁ চোৱা এই কথাটো মই আগতীয়াকৈ কিয় ক'ব লগা হ'লে এইটো গম পাই যাবা এতিয়া কথাটো কি হ'ল চোৱা এইটো প্ৰশাসনীয় কেন্দ্ৰীকৰণ আৰু নিয়ন্ত্ৰণকাৰী আইন 1773 কি আহিলে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি কি কৰিলে বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল ইয়াত বংগ প্ৰেচিডেঞ্চি বুলি যে কৈছে এইটো চিম্পল এইটো কলিকতা প্ৰেচিডেঞ্চিটোৱে হয় মানে কলিকতাতখনেই হয় কাৰণ কলিকতাখন বংগতে আৰু আল্টিমেটলি সেইটোৱে কথা কোৱা হৈছে এতিয়া কি কৰিছিলে মানে নিয়ন্ত্ৰণকাৰী আইন অনাৰ পাছত কি কৰিছিলে চোৱা আগতে মই কৈছোঁ নাই ইয়াত এই ইমেজখনত ভালকৈ চোৱা তিনিটা বস্তু সমান তেওঁলোকে তিনিটা ঠাইৰ পৰা তিনিভাগে ব্ৰিটেইনলৈ ৰিপৰ্ট পঠিয়ায় বাট কি কৰিলে 1773 পাছত কি কৰিলে যে বংগৰ যিটো গভৰ্ণৰ পদ আছিলে বংগৰ মানে একচুৱেলি কলিকতাৰ যিটো গভৰ্ণৰ পদ আছিলে তাক আপগ্ৰেড কৰি দিলে কলিকতাৰ যিটো হেৰি আছিলে সেইটো আপগ্ৰেড কৰি দিলে আৰু বোম্বাই আৰু মাদ্ৰাছক তলতে ৰাখি থৈ দিলে আগতে তিনিটা সমান আছিলে এতিয়া এটা ওপৰলৈ উঠাই দিলে ইয়াত কৈছে যে চোৱা ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল এতিয়া ফৰ্ট উইলিয়াম মানে কি আচলতে এইটো এটা ঐতিহাসিক এটা বস্তু যে ব্ৰিটিছে নিজৰ পাৱাৰটো দেখুৱাবলৈ ইণ্ডিয়াত মানে তেওঁলোকৰ পাৱাৰটো কেনেকুৱা ধৰণৰ সেই কথাখিনি দেখুৱাবলৈ প্ৰকৃততে মানে এই ধৰণৰ এটা দুৰ্গ সাজিছিল বুজিছা দুৰ্গ সাজিছিল যাক এতিয়াও তোমালোকে যদি বুজিবলৈ চেষ্টা কৰা ইয়াক বিজয় দুৰ্গ বুলি কোৱা হয় গতিকে এই ঠাইটোত মানে এইটো ঠাইটো কলিকতাতে আছিলে অ'কে এইটো
কলিকতাতে আছিলে বা তুমি এইটো ক'ব পাৰা যে বেংগল প্ৰেচিডেন্সিৰ এইটো অংশ হয় মানে বেংগল প্ৰেচিডেন্সিৰ মেইন হেডকোৱাৰ্টাৰটো হৈছে এই ফৰ্ট উইলিয়ামটো ওকে এই দুৰ্গটোৱে হৈছে হেডকোৱাৰ্টাৰ্ছ যোনটো বংগ বা কলিকতা প্ৰেচিডেন্সিৰ ইয়াৰ মানে আচলতে সেইটোৱে বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল কাক কাক মুম্বাই আৰু মাদ্ৰাজক ওকে এটা সিম্পল আমি যদি ভিজুৱেলি আমি কথাটো ভাবিবলৈ হয় কথাটো এনেকুৱা ধৰণৰ হ'ব চোৱা বিফৰ প্ৰি 1773 বিফৰ 1773 কি হৈছিলে গোটেইখিনি ইকুৱেল আছিলে বম্বে মাদ্ৰাজ কলকাতা বাট পোষ্ট 1773 আফটাৰ এইটো ৰেগুলেটিং এক্টৰ পাছত কি হ'ল চোৱা ফৰ্ট উইলিয়াম একচুৱেলি এইটো বেংগল প্ৰেচিডেন্সিৰ মানে বেংগল প্ৰেচিডেন্সিখন ওপৰত হৈ গ'ল আৰু বম্বে আৰু মাদ্ৰাজক তলত কৰি থলে এতিয়া কথাটো ভালকে ভাবা আগতে তিনিওটাই নিজাববীয়াকে ব্ৰিটেইনত নিজৰ ইনফৰমেশ্যন দিছিল বা ইণ্ডিয়াৰ ইনফৰমেশ্যন দিছিল এতিয়া কি কৰিব চোৱা বম্বে প্ৰেচিডেন্সিৰ প্ৰেচিডেণ্টজনে বা প্ৰেচিডেন্সিটোৱে ফৰ্ট উইলিয়ামলৈ দিব ইনফৰমেশ্যনটো মাদ্ৰাজেও ফাৰ্ষ্ট ফৰ্ট উইলিয়ামলৈ দিব এই ফৰ্ট উইলিয়ামৰ প্ৰেচিডেণ্ট বা গভৰ্ণৰ জেনেৰেলজনে গোটেইখিনি ভেৰিফাই কৰি বম্বে মাদ্ৰাজৰ ইনফৰমেশ্যনখিনি আছে আৰু নিজৰখিনিও আছে বেংগল প্ৰেচিডেন্সিৰখিনি আছে তিনিটা ইনফৰমেশ্যন বা তিনিভাগে ডাটা নিজে কোনফালে পঠিয়াব লাগিব ব্ৰিটেইনলৈ পঠিয়াব লাগিব আগতে এটা দায়িত্ব আছিল অকল বংগৰ এতিয়া বম্বে আৰু মাদ্ৰাজৰ দায়িত্বও আহি পৰিলে গতিকে ব্ৰিটেইনলৈ তিনিটা দায়িত্ব দিব লাগিব কোনে বংগৰ গভৰ্ণৰ জেনেৰেলজনে গতিকে গভৰ্ণৰ জেনেৰেলজনৰ কাম বাঢ়িলে নাবাঢ়িল নিশ্চয় বাঢ়িল সেই কথাটোৱে কি হ'ল মানে যে বংগৰ যে গভৰ্ণৰ জেনেৰেলজনৰ কাম এতিয়া বাঢ়ি গ'ল সেইটো কাৰণে কি কৰিলে যে এজন লেফটেনেণ্ট গভৰ্ণৰ লাগিব কাৰণ ইমান ডাঙৰ বংগ প্ৰদেশ এখনক এই বংগৰ প্ৰেচিডেণ্ট মানে গভৰ্ণৰ জেনেৰেলজনে চলাব নোৱাৰে সেইটোৱে আঁসোৱাহটো সেইখিনিতে আহি গ'ল যে ইমান কাম মানে বাঢ়ি গৈছে এই ইমান ডাঙৰ বংগ প্ৰদেশখন মই আৰু ইমান শাসন কৰিব নোৱাৰো যিহেতু তলত বহুত কাম আমাৰ বাঢ়ি গৈছে ৰেগুলেটিং এক্টৰ পাছত লেফটেনেণ্ট গভৰ্ণৰক দি দিলে লেফটেনেণ্ট গভৰ্ণৰ কৈ দিলে কি তথাপিও ডাঙৰ তথাপিও মই নোৱাৰো আল্টিমেটলি পিছত সেই পাৰ্টিশ্যনটো তেনেকৈ হয় ওকে এতিয়া এইটো কথা চাই লোৱা এইটোৰ মাজতে তোমালোকৰ এটা বক্স আছে বিপৰ্যয়ৰ বিভাজনৰ প্ৰথম প্ৰস্তাৱ মানে কি ভয়ানক দুৰ্ভিক্ষ এটা কোৱাৰ কথা কোৱা হৈছে ইয়াত লৰ্ড নৰ্থব্ৰুকৰ কথা কোৱা হৈছে এজন কাৰ্জনৰ আগত ওকে এজন নৰ্থব্ৰুক হয় ইয়াত এটা কথাই কোৱা হৈছে যে বংগ বিভাজনৰ কথাবোৰ মানে বিভাজনৰ কথাবোৰ ব্ৰিটিছৰ মন মগজুত কেতিয়াৰ পৰা খেলাই আছে এইটো কথা তোমালোকে ইয়াৰ পৰা অনুধাৱন কৰিব পাৰা ওকে যে 1866 খ্ৰীষ্টাব্দত বংগদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যু খাবতি ল'ব লগা হৈছিল বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগৰ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল চোৱা ভাইচৰয়ে কৈছিল বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাইছিল ওকে এই ভাইচৰয়ে এইটোৱে কৈছিল যে বংগ প্ৰদেশ প্ৰশাসন মানে ইমান ডাঙৰ এটুকুৰা জেগা তাত মানে এফালে দুৰ্ভিক্ষ হৈ গৈছে কাৰণ দুৰ্ভিক্ষ এইটো কাৰণে হৈছে ইমান ডাঙৰ এটুকুৰা জেগাক আমি কেনেকৈ এজন মানুহে কেনেকৈ প্ৰশাসনিক দৃষ্টিৰে চালি জাৰি চাওঁ বা আমি কেনেকৈ ইয়াত শাসন কৰোঁ গতিকে ইয়াক বিভাজন কৰাটো নিশ্চিত ইয়াত আৰু এটা কথা তোমালোকক দি থোৱা আছে বক্স এটাত 1826ৰ পৰা যিখিনি জেগা ব্ৰিটিছৰ লগত সাঙুৰ খাই গৈছে সেইখিনি কথা তোমালোকক দিয়া হৈছে এইখিনি তোমালোকে চাই যাবা আৰু মেইনলি এনেকুৱাও নহয় যে অকল মুখস্থ কৰিব লাগিব কথাবোৰ বুজা যে 1826ত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা যে ব্ৰিটিছৰ হাতলৈ গৈছিল এইটো আমি জানো কাৰণ বদন চন্দ্ৰই বা বদনে মান আনিছিল তাৰপাছত মানক খেদিবলৈ গৈ ব্ৰিটিছে নিজে তাত শাসন কৰিবলৈ ল'লে 1832ত কাছাৰ খাচী আৰু জয়ন্তীয়া পাহাৰ 1833-35 1839ৰ পৰা 43লৈ মটক শদিয়া খামটি আৰু চিংফু ৰাজ্য আৰু কি 1854ত আংগামী নগা পাহাৰ এলেকা দখল কৰিছিল কোনে ব্ৰিটিছে কৰিছিল এই এলেকাসমূহৰ শাসন 1874 খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল 2,53,000 বৰ্গ মাইল ওকে 4,60,00,000 1874 খ্ৰীষ্টাব্দলৈকে কোনে কৰিছিল বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰজনে গভৰ্ণৰ জেনেৰেলৰ তলত যিজনক দিয়া হৈছিল শাসন কৰিবলৈ সেইজনক এতিয়া ফাৰ্ষ্ট ষ্টেপটো কেনেকুৱা ধৰণৰ তোমালোকে বুজিবা দেই 1826 চনত এই অসমখন হয়নে অসমখন ব্ৰিটিছে কব্জা কৰি ল'লে কব্জা কৰি লোৱাৰ লগে লগে এটা কথা তোমালোকে বুজা যে তোমালোকে এটা কথাটো গম পোৱা যে চৰাইদেউ প্ৰথমে আমাৰ এতিয়া যিখন চৰাইদেউ জিলাখনটো প্ৰথমে মানে জিলা তাত কোৱা নাছিল বা জিলাক তাক পৰিগণিত হোৱা নাছিল কিন্তু আমি তেতিয়াও জানো চৰাইদেউ বুলি নকওঁ বা চৰাইদেউ বুলি যে ঠাই টুকুৰা জানো আমাৰ মন মগজুত নাছিল নিশ্চয় আছিল আমি চৰাইদেউ বুলি ক'লে মনত পৰে যে চৰাইদেউ মৈদাম আছে এনেকুৱা এটা ঠাই
এই 1874 খ্ৰীষ্টাব্দৰ আগলৈকে অসম বুলি ক'লে জাষ্ট এটুকুৰা ঠাই আছিল মানে অসম আৰু যে যিখন আমি অসমক কব্জা কৰিছোঁ ব্ৰিটিছে ভাবিছিলে যে সেইখনেই অসম বাট এইখনক চৰকাৰীভাৱে স্বীকৃতি দিয়া নাছিল যে এইখন এখন প্ৰভিন্স বা প্ৰদেশ হয় তেতিয়ালৈকে দিয়া নাছিল যেনেকৈ চৰাইদেউ কেইদিনমান আগতহে জিলা হৈছে হয়নে জিলা যেতিয়ালৈকে নাই কোৱা তেতিয়ালৈকে এখন চৰাইদেউৱে আছিলে বাট চৰকাৰীভাৱে জিলাৰ যিটো মৰ্যাদা সেইটো পোৱা নাছিলে ঠিক তেনেদৰে 1874 খ্ৰীষ্টাব্দৰ আগলৈকে অসম এখন ঠাই আছিলে এটুকুৰা ঠাই আছিলে ধুনীয়া বাট কি হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী আগলৈকে এইখনক চৰকাৰীভাৱে অফিচিয়েলি ৰিকগনাইজেশ্যন পোৱা নাছিলে যে প্ৰদেশ হিচাপে কিন্তু 1874 খ্ৰীষ্টাব্দত কি হ'ল এই গোটেই ঠাইখিনিৰ পৰা ব্ৰিটিছে কৈ দিলে যে এই টুকুৰা ঠাইক আমি এটুকুৰা প্ৰদেশ অসম প্ৰদেশ হিচাপে এখন প্ৰদেশ গঠন কৰিব বিচাৰোঁ যাৰ নাম হ'ব অসম অফিচিয়েলি ৰিকগনাইজ হৈ গ'ল গতিকে 1874 খ্ৰীষ্টাব্দতে অসম গঠন হ'ল কি আছিলে বুকছ তোমালোকে নিশ্চয় গম পাইছা গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ বাট ইয়াত যে শিৱসাগৰখন আছে একদম চিম্পুল কথা তোমালোকে এটা চিনেমাখনো চাইছিলা চাগে ভাইমন্দা গতিকে শিৱসাগৰ বুলি কওঁতে এতিয়াৰ শিৱসাগৰখন নহয় তেতিয়া গোলাঘাট জিলাও আছিলে বা সেইখিনিয়ে চাৰিওকাষৰ জেগাখিনি আছিলে তেতিয়া অবিভক্ত শিৱসাগৰ জিলা বুলি কয় আৰু তাত কি কৰিছিলে নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল R.S. কিটিঞ্জক অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল মুখ্য আয়ুক্ত এইটো এটা পদবী নিজে সৃষ্টি কৰি লৈছিল এইটো কোনো ঐতিহাসিকৈ কি বুলি কয় বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ বুলি কয় কাৰণ ষ্টাৰ্টটো সেইখিনিৰ পৰা হৈছে আৰু বিভাজনৰ কাম কাজবোৰ তেতিয়াৰ পৰা হৈছে ফাৰ্ষ্ট অসমখনক ভাঙি লৈছে এতিয়া পূৰ্ববংগখনক অসমৰ লগত লগাই দিব গতিকে বিভাজনৰ কামবোৰ চলি গৈ থাকিব বুজিছা এতিয়া আৰু এটা টপিক এটা ইণ্টাৰেষ্টিং টপিক আছে আমি আজি বহুত সময় নপঢ়ো বাট মেইন টপিকখিনি পঢ়ি লওঁ আজি যিহেতু ষ্টাৰ্ট কৰিছোঁ এতিয়া বংগ বিভাজনৰ মুখ্য পৰিকল্পনাকাৰী বংগ বিভাজনৰ মুখ্য পৰিকল্পনা কোনে কৰিছিল এতিয়া আমি জানো যে লৰ্ড কাৰ্জনে মেইন আছিল কিন্তু বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়া লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল দুজনে সহায় কৰিছিল কোন আছিল এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ডো ফ্ৰেজাৰ আৰু ইজন আছিল আমাৰ অসমৰ মুখ্য আয়ুক্ত মানে R.S. কিটিঞ্জৰ পাছত হৈছে আৰু দেই বহুকেইজন হৈ গৈ আছে 1874 চনৰ পৰা এইজন কেতিয়া হৈছে 1902 চনৰ পৰা 1905 চন গতিকে এইজন আৰু পিছৰ অলপ ওকে জন ব্যামফিল্ড ফুলাৰ এই দুজনে সহায় কাক কৰিছে লৰ্ড কাৰ্জনক কৰিছে এতিয়া তেওঁলোকে কি ক'লে চোৱা এণ্ডো ফ্ৰেজাৰে কি ক'লে যে সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল মানে বংগবিভাজনৰ টুকুৰাকে মানে তাৰ পৰা বস্তুবোৰ পাৰ্টবোৰ উলিয়াই আনক মানে তেওঁলোকৰ কথাবোৰ সেইটোৱে মানে বংগ বিভাজনটো কৰিবলৈ লৈছে কিন্তু এই দুজনৰ কথা কি মানে এটুকুৰা মানে নিজ স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থটো লাগিবই আৰু স্বাৰ্থটোৰ কাৰণে মানে এই টুকুৰা আমাক দিয়ক সেই টুকুৰা আমাক দিয়ক এইটো হৈ গৈছে এণ্ডো ফ্ৰেজাৰে কি ক'লে যে সম্বলপুৰ আৰু উৰিষ্যাক মানে মধ্যপ্ৰদেশৰ লগত চামিল কৰি দিয়ক আৰু আমাৰ অসমৰ জন ব্যামফিল্ড ফুলাৰে কি ক'লে অসমৰ জনে যে চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল এণ্ডো ফ্ৰেজাৰে কি কাৰণ দেখুৱালে যে 7 কোটি 80 লাখ বৰ্ধিত জনসংখ্যা ক'লে ইমান জনসংখ্যা আছে গতিকে সম্বলপুৰ আৰু উৰিষ্যাক দি দিয়ক জনসংখ্যা কমিব শাসন কৰিবলৈ ভাল হ'ব এইজনৰতো স্বাৰ্থ আৰু মেইনলি আমাৰ ব্যামফিল্ড ফুলাৰতো মেইনলি স্বাৰ্থই আছিল কেনেকুৱা ধৰণৰ স্বাৰ্থ অসমত চাহ উৎপাদন বেছি হয় চ' কি কৰিলে চোৱা মানে তেতিয়া কি কৰিব লাগে চাহখিনি আকৌ ইংলেণ্ডলৈ পঠিয়াবলৈ হ'লে আকৌ বংগলৈ যাব লাগে বন্দৰখিনি সেইফালে আছে কিন্তু যদি মানে চট্টগ্ৰামক অসমৰ লগত সংলগ্ন কৰি দিয়ে এইখন চোৱা এই অসমৰ লগত যদি চট্টগ্ৰামখন সংলগ্ন কৰি দিয়ে এই বন্দৰটো পাই যাব নাই এই বন্দৰটো পাই যোৱা মানে আল্টিমেটলি কি অসমৰ পৰা ডাইৰেক্ট অসমৰ ভিতৰৰ ফালে দিয়ে গৈ চাহখিনি মানে কি কৰিব পাৰিব বন্দৰৰ যোগেদি সেই ইংলেণ্ডলৈ পঠিয়াই দিব পাৰিব কথাটো সেইটোৱে মানে ব্ৰিটিছে স্বাৰ্থৰ বাহিৰে আন একো চিনি নাপায় মানে কথাটো সেইটোৱে গতিকে স্বাৰ্থৰ কাৰণে কৰিছে আৰু আমাৰ এণ্ডো ফ্ৰেজাৰৰ তোমালোকে পিছত পাবাগে তেওঁৰ অকণমান স্বাৰ্থ নথকা নহয় তেওঁৰ বিভিন্ন দিশত স্বাৰ্থ আছিল গতিকে এই দুজনে সহায় কৰিছে নিজৰ অপিনিয়নটো দিছে কিন্তু নিজ স্বাৰ্থটো ৰাখি লৈছে অ'কে এইটোৱে কৈছে আৰু এইখিনি কথা একেখিনি কথাই এটা কথা মই তোমালোকক ক'বলৈ পাহৰি গৈছোঁ এটা কথা মই তোমালোকক কৈ দিওঁ যে 1857 যিটো আমি বিদ্ৰোহৰ কথা পাতিছিলোঁ 1857 যিটো বিদ্ৰোহৰ কথা পাতিছিলোঁ ইয়াক বহুতে ক'ব খোজে যে স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক'ব খোজে বাট বহুখিনি ইতিহাসবিদে বা ঐতিহাসিক সমলৰ পৰা বা ইতিহাসবিদসকলে যেতিয়া চালি জাৰি চাই বহুখিনি অভিজ্ঞ ইতিহাসবিদে ক'ব খোজে যে এখন স্বাধীনতাৰ প্ৰথম যুদ্ধ নাছিলে কাৰণ নিজ সত্তাবোৰক আকৌ আগবঢ়াই আনিবলৈ যিখিনি হেৰাই গৈছে সেইখিনিক আনিবলৈ নিস্বাৰ্থৰ কাৰণে এইটো যুঁজ কৰিছে গতিকে চিপাহী বিদ্ৰোহ কেতিয়াও স্বাধীনতাৰ যুঁজ নহয় নিজৰ স্বাৰ্থৰ বাবে এখন কৰা মাত্ৰ যুঁজ গতিকে এইটো সফলো হোৱা নাছিল তেনেকুৱা ধৰণৰ বাট এতিয়া আমি আকৌ পুনৰ এণ্ডো ফ্ৰেজাৰ আৰু
যি আমাৰ জন ব্যামফিল ফুলাৰ তেখেতসকললৈ ঘূৰি আহিছোঁ। এতিয়া শেষত এটা কথা যে চূড়ান্ত সিদ্ধান্ত আৰু বিভাজনৰ ৰূপৰেখা। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল। প্ৰস্তাৱ দুটা তেওঁৰ মনপুত হৈছিল আৰু তাক কাৰ্যকৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। মানে লৰ্ড কাৰ্জনে কৈছে য়েছ হৈ যাব, মানে কথাটো ভালেই শুনিছোঁ, তোমালোকে যিখিনি অপিনিয়ন দিছে, যিখিনি মতামত দিছে, মই যথেষ্ট ভাল শুনিছোঁ, গতিকে মই ইয়াত এগ্ৰী কৰিছোঁ। গতিকে তাৰ পৰাই মেইনলি সেই পথটো ষ্টাৰ্ট হৈ গ'ল যে বিভাজন এনেকৈ হ'ব। আজি আমি পটভূমিখিনি পঢ়িলোঁ। ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণ এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। কাৰ্জনে পূৰ্ববংগ সংলগ্ন কৰি পূৰ্ববংগৰ অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। গতিকে ইয়াৰ পাছতে আমি মেইন বংগ বিভাজন কেনেকৈ হৈ গৈ আছে, এইখিনি আমি বেকগ্ৰাউণ্ডখিনি পঢ়িলোঁ যে বিভাজন হোৱাৰ আগতনো কোনে কেনেকৈ কি সহায় কৰিছিল, কি কথা আলোচনা কৰিছিল, গোটেইখিনি কথা আমি পঢ়িলোঁ। বাট ইয়াত তাৰপাছত আমি কি পঢ়িব লাগিব যে বংগ বিভাজনটো আচলতে কেনেকৈ হ'ল, কি ধৰণৰ কথা হ'ল সেইখিনি। এতিয়া ঊনবিংশ শতিকা বুলি বা 20 শতিকা বুলি তোমালোকে দুটামান টাৰ্ম পাইছা, মই ক্লাছটো শেষ কৰাৰ আগত কৈ থৈ যাওঁ। ঊনবিংশ শতিকা মানে 19 শতিকা, 19th century। 19th centuryটো কেতিয়াৰ পৰা ষ্টাৰ্ট হয় গম পোৱা নে? 1801 পৰা 1900লৈ এইটো হ'ল 19th century। ঠিক তেনেদৰে আমি যেতিয়া 20th century বুলি কওঁ, 20th century, এটা চি ডট বুলি যে লিখিছোঁ, এইটো তোমালোকে আগলৈ পাবা, এইটোৱে টাৰ্ম চি ডট বুলিয়ে লিখে চেঞ্চুৰীটো। অ'কে, 20 শতিকা মানে 20 শতিকা, 20 শতিকা মানে 20th century। 20th centuryটো ক'ৰ পৰা আৰম্ভ হয়? 1901 পৰা 2000লৈ। আমি এতিয়া কওঁ একবিংশ শতিকাৰ গান এটা আছে জুবিন দাৰ, গতিকে একবিংশ শতিকাত মানুহ মানে কি? আমি 21 century মানুহ। আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে তেনেহ'লে 2001 পৰা 2100লৈকে, এইটো 21 মানে এইটো 21st century বুলি কোৱা হয়, বা 21 শতিকা বা একবিংশ শতিকা বুলি কোৱা হয়। এতিয়া জাতীয় জাগৰণৰ কথা ক'লোৱে, কেতিয়াৰ পৰা জাগৰিত হৈছে? ঊনবিংশ শতিকাৰ শেষৰ পিনে, মানে এই শতিকাটোৰ শেষৰ পিনে, মানে ধৰা 1880 মানৰ পৰা আৰু 1885ৰ পৰা মেইনলি মই ক'ব খোজোঁ, এইটো কংগ্ৰেছ স্থাপন হৈছিল, এইটো আমি পিছত আলোচনা কৰিম। 1885 মানৰ পৰা, মানে এই চেঞ্চুৰীটোৰ শেষৰ পিনৰ পৰা জাগৰণ ষ্টাৰ্ট হৈছিল। আৰু 20 শতিকাৰ আৰম্ভণিতে, সেইটোৱে আৰু 1900 ফাৰ্ষ্ট দশকটোতে, বুজিছা, এইখিনিতে সেইটো আৰম্ভ হৈছিল। গতিকে আজিৰ ক্লাছটো ইমান এটা সামৰণি মাৰিছোঁ। আশা কৰিছোঁ মই তোমালোকে বুজি পালা। আৰু যদি কিবা নুবুজা থাকে তেনেহ'লে নিশ্চয় একদম বিনা দ্বিধাই কথাবোৰ ক'বা, মোক কমেণ্ট কৰিবা। আমি তোমালোকৰ কমেণ্টবোৰ চাওঁ, গতিকে কমেণ্ট কৰিবা যে কেনেকুৱা পাইছা, কিবা নুবুজা থাকি গৈছে নি, বা ভাল হ'লেও ক'বা, বেয়া হ'লেও ক'বা। তোমালোকৰ এটা কমেণ্টে উৎসাহ দিব আমাক। গতিকে আশা কৰিছোঁ আজি ক্লাছটো তোমালোকে ভাল পালা, আৰু মোৰ ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।